আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক অতি সহজ পদ্ধতিৰে কিদৰে আমি মাংস বনাব পাৰোঁ দেখুৱাব লৈছোঁ। এই মাংস বনাবলৈ আমাক কিছুমান সামগ্ৰী লাগিব। সেই সামগ্ৰীবোৰ কি আমি চাই লোৱা হওক। সচৰাচৰ মাংস বনাব বিচাৰিলে আমাৰ বহুখিনি যোগাৰ লাগে। সেইকাৰণে আজি আমি অতি সহজ পদ্ধতিৰে বনাব পৰা পদ্ধতিটো আপোনালোকক দেখাব লৈছোঁ। ইয়াৰ কাৰণে লাগিব আমাক নহৰু, জলকীয়া, জিৰা, পাঁচফোৰণ, জালুক, আলু, পিঁয়াজ, বিলাহী আৰু অকণমান আদা। আটাইখিনি সামগ্ৰী আমি ল'ব লাগিব। আমি ইয়াতে মাংস বনাবৰ কাৰণে লোকেল মুৰ্গী ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে ব্ৰইলাৰ ব্যৱহাৰ কৰে তেতিয়া ইয়াৰ সোৱাদটো বেলেগ হ'ব, আৰু লোকেল মুৰ্গী ব্যৱহাৰ কৰিলে তেতিয়া ইয়াৰ সোৱাদটো বেলেগ হ'ব। এতিয়া এই আটাইখিনি মছলা আমি গুড়ি কৰি লওঁ। আমি নহৰু, জলকীয়া, জালুক, জিৰা, পিঁয়াজ এই আটাইখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰত দি আটাইখিনি প্ৰথমতে আমি গুড়ি কৰি লওঁ। এতিয়া আমি এটা পাত্ৰত সেই মাংসখিনি ল'ম। মাংসখিনি লৈ যিখিনি আমি মছলাৰ পেষ্ট বনাই থৈছিলোঁ সেই মছলাৰ পেষ্টখিনি আমি ধুনীয়াকৈ একেলগে সানি ল'ম। বনালে মাংসৰ সোৱাদটো বেলেগ ধৰণৰ আহে। সচৰাচৰ মাংস বিভিন্ন পদ্ধতিৰে প্ৰায়ভাগ ব্যক্তিয়ে বনায়, কিন্তু আপুনি এনেকৈও বনাই চাবচোন। এনেকৈ বনালে অতি সোনকালে হয় আৰু খাবলৈও ভাল হয়। তাৰপিছত আলু, পিঁয়াজ, বিলাহী, হালধি, আন্দাজ অনুসাৰে চিকেন মছলা আৰু নিমখ এই আটাইখিনি সামগ্ৰী দি আপোনাৰ মাংসৰ পৰিমাণ হিচাপে দি ভালকৈ এইখিনি সানি ল'ব লাগিব। ভালকৈ সানি লোৱাৰ পিছত আমাৰ দ্বিতীয় পৰ্যায়লৈ আমি আগবাঢ়ি যাব পাৰিম। চিকেন মছলা দিয়া হ'ল। এই আটাইখিনি দিয়াৰ পিছত ভালকৈ সানি লোৱা হ'ব। অকণমান তেল দিয়া হ'ল। তেল দিলে যিখিনি মাংস সানিবলগীয়া পদ্ধতি সেইটো আৰু সুন্দৰ হৈ উঠে। এতিয়া মাংসখিনি ভালকৈ সানি লোৱা হ'ল। এইদৰে মাংসখিনি ধুনীয়াকৈ সানি ল'লে তাত থকা যিখিনি মাংসৰ মছলা আছে ভালকৈ মিলি যায়। এতিয়া এইখিনি আমি 15 মিনিটমান এনেকৈ থৈ দিম। তাৰপিছত আমি এখন কেৰাহীত তেল অলপ দি ল'ম। মাংসখিনি 15 মিনিটমান থৈ লোৱাৰ পাছত সেই আটাইখিনি সানি থোৱা মাংস সেই তেলত দি দিম। মাংসখিনি ভালকৈ সানি তেলত দি এতিয়া মাংসখিনি ভালকৈ লৰাব লাগিব। যিহেতু আটাইখিনি মছলা, তেল, হালধি, নিমখ সকলো দিয়াই থাকে, আকৌ বেলেগকৈ সেইবোৰ নিদিলেও হয়। কেতিয়াবা নিমখৰ পৰিমাণটো কমিব পাৰে, কমিলে আপুনি অকণমান দি দিব পাৰে। এতিয়া ভালকৈ মাংসখিনি লৰাই ল'ব লাগিব। এইদৰে লৰাই লৰাই ভাজি অৱশেষত অকণমান পানী দি হ'লেই আমাৰ মাংসখন হৈ যাব। মাজে সময়ে আমি ঢাকনি দি ঢাকনখন উঠাই চাম মাংসখিনি সিজিছেনে নাই। যদি মাংসখিনি সিজিছে তেনেহ'লে ভালকৈ লৰাই পেলাই আমি পানী অকণমান দিলেই হৈ যাব। এতিয়া মাংসখিনি অকণমান গৰম পানী দিম। মছলা থকা সেই বাতিটোত পানী অকণমান দি সেইখিনিৰে দিয়া হৈছে। এতিয়া ভালকৈ মাংসখিনি উতলিব দিম, আৰু উতলা হোৱাৰ পিছতেই আমি মাংসখিনি গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিম। এই ধৰণে অতি সহজতে মাংসখিনি বনাব পাৰি। অৱশেষত আমাৰ মাংসখিনি হৈ গ'ল। এই ধৰণে বনাই খালে মাংসৰ সোৱাদটো বেলেগ আহে আৰু অতি সোনকালে আমি খাব পাৰোঁ। আপোনালোকৰ মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।